বহুত কষ্টকৰ এই উশাহ আসলতে মৃত্যুতকৈও জীয়াই থকাটো বেছি যন্ত্ৰণা হিন্দীত কোনোবাই ঠিকই লিখিছে मौत तो नाम से ही बदनाम है वरना तकलीफ तो जिंदगी देती है जीवने तिल तिलকৈ যন্ত্ৰণা দিয়াৰ কাৰণ আমি মানুহ আজি মাত্ৰ অলপ সময় দিব আপুনি আজি গম পাব আমি কোনবোৰ কথাত গুৰুত্ব দিব লাগে বা দিবলগীয়া হৈছে কোনবোৰ কথাত চৰকাৰে কঠোৰ কোনবোৰ কথাত হ'ব লাগে কিন্তু হৈছে আজি কোনবোৰ কথাত চৰকাৰেও অলপ মন দি এই অনুষ্ঠান চালে আপোনাৰ মোৰেই মংগল কিন্তু মন দিব জানো এই যে কলো যন্ত্ৰণাৰ নাম জীৱন মৃত্যু এনে বদনাম জীয়াই থকাটোহে বেছি যন্ত্ৰণাদায়ক কোনে কৰিছে জানে আপুনি মই আমিয়েই কৰিছো ঠিকেই শুনিছে আপুনি মই আমিয়েই কৰিছো মাছত ভেজাল মাংসত ভেজাল শাক পাচলিত ভেজাল গাখীৰত ভেজাল অধিকাংশ খাদ্যতেই ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট বেছিভাগ খাদ্য সামগ্ৰীতে ওলাইছে কীটনাশকৰ অৱস্থিতি কীটনাশক মানে পেষ্টিচাইড ইংৰাজীত ক'লে বুজি পাই দিয়ক চাউল শাক পাচলি চাহতো এতিয়া কীটনাশকবোৰ শৰীৰত ভৰাই ল'লে ক'ত ভাল হ'ব বেমাৰ মানে এতিয়া সৰু সুৰা একোটা বেমাৰত আক্ৰান্ত হ'লেই সহজে ভাল পোৱাৰ নামেই নলয়চোন এই যে আপোনাৰ কেইবাদিনো ধৰি গাটো বেয়া মন কৰিছে আপোনাৰ গা বেয়া চৰকাৰৰ কি আহে কি যায় চৰকাৰৰ এইবোৰ কথাত বৰ বিশেষ গুৰুত্ব নাই যেনেই লাগে আৰু আমাৰ খাদ্যাভ্যাস বহুজাতিক কোম্পানীৰ আশীষত অত্যাধিক নিমখ আৰু চেনি থকা খাদ্য সেৱন কৰি আমাৰ শৰীৰবোৰ দুৰ্বল কৰি পেলালো কিন্তু তাতোকৈ ভয়ংকৰ কথাখিনি জানি ল'লে আজি নিশা টোপনি নাহিব পাৰে আপোনাৰ নাহক দিয়ক টোপনি কিন্তু কথাখিনি জানি লোৱা ভাল ৰাজ্যত ৩৬ বিধ শাক পাচলিত কেডমিয়ামৰ উপস্থিতি ১৮টা চাউলৰ চেম্পুলৰ বোলে ১৭টাতে কেডমিয়াম ওলাইছে কৰ্কট ৰোগৰ কাৰক হ'ব পৰা কেডমিয়াম য'তে ত'তে এতিয়া শৰীৰত কেডমিয়াম অধিক হ'লে কিডনি হাঁওফাঁওৰ ৰোগ হয় কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে অত্যাধিক কেডমিয়ামৰ উপস্থিতিৰ বাবে আৰু এই কথা আমি কোৱা নাই এই কথা বিজ্ঞানে কৈছে আৰু আটাইতকৈ ভয়ংকৰ কথাটো ওলাইছে উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদনত গুৱাহাটী উচ্চ ন্যায়ালয়ে মাটি পানী কেঁচা জলকীয়া চাউল সকলোতে কীটনাশকৰ উপস্থিতি ধৰা পৰিছে কলকাতাৰ নেশ্যনেল ফুড লেব আৰু টুকলাইৰ পৰীক্ষাগাৰত পৰীক্ষাৰ পিছত এনে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে চৰকাৰকো হেনো জবাবদিহি কৰিব এতিয়া উচ্চ ন্যায়ালয়ে কথাটো হ'ল উচ্চ ন্যায়ালয়ে আটাইতকৈ ভাল কামটো কৰিছে এই খাদ্য সামগ্ৰীৰ পৰীক্ষাৰ ব্যৱস্থাৰ বাবে কমিটি গঠন কৰি কিন্তু পৰীক্ষাৰ প্ৰতিবেদন মাজে মাজে ওলাই থাকে বাতৰি কাকতত আপুনি পঢ়ে টিভিটো কেতিয়াবা চায় কিন্তু বিগত বৰ্ষত ওলোৱা আন এখন প্ৰতিবেদন আৰু ভয়াৱহ আছিল আমি অসমৰ মানুহে খোৱা খাদ্যৰ ২৫% মানেই ভেজাল ৪ বছৰৰ ভিতৰত কৰা খাদ্যৰ পৰীক্ষাৰ ফলাফলো চকু কপালত উঠা বিধৰ এই ভেজাল মানে গাখীৰত যে অলপমান পানী দিছে তাত বৰ বিশেষ ক্ষতি নাই কিন্তু যিবোৰ ভেজালৰ কথা আমি পাতিছোঁ সেইবোৰ ভেজালে আপোনাক চিৰকাললৈ ৰুগ্ন কৰি তুলিব পাৰে বা মৃত্যু মাতি আনিব পাৰে তেনে ভয়ংকৰ কথা কিছুমানহে আজি আপুনি মই ভাবিবলগীয়া হৈছে এই যে পৰীক্ষা কৰাৰ কথা ক'লো বিগত বৰ্ষৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা এইবাৰ ক'ব খুজিছোঁ পৰীক্ষা কৰা ২২১৮টা খাদ্য নমুনাৰ ৪৮৮টাত ভেজালকৰণ পোৱা গৈছে পৰীক্ষাৰ প্ৰায় ২৫%তেই পোৱা গৈছে ভেজাল ৰাজ্যৰ বজাৰে বজাৰে ভেজাল খাদ্য সামগ্ৰীৰ কোলা বেহা চলিছে বিগত ৪টা বছৰত সৰ্বাধিক এনে ভেজাল খাদ্য সামগ্ৰী বজাৰত যে উপলব্ধ হৈছে সেই কথা পৰীক্ষাৰ প্ৰায় নিশ্চিত হৈছে ভাবিব দেই আপুনি বজাৰৰ পৰা সতেজ বুলি কিনি নিয়া শাক পাচলিত আছে ব্যাপক হাৰত পেষ্টিচাইড মানে কীটনাশক আৰু কি কি থাকিব পাৰে জানে লিড মানে কেডমিয়ামৰ কথা আপোনাক ইতিমধ্যেই ক'লো আৰু বহু কিবা কিবি আছে যিবোৰ আপুনি মই নামেই শুনা নাই এইবোৰ শৰীৰৰ বাবে অনিষ্টকাৰী ধাতৱীয় সামগ্ৰীৰ অৱশিষ্ট যিবোৰ আপোনাৰ মোৰ পেটলৈ গৈছে পাকস্থলীত জমা হৈছে আৰু অধিক মাত্ৰাত উৎপাদনৰ বাবে শাক পাচলিত কি কি ভয়ানক কেমিকেলৰ ব্যৱহাৰ হৈ আছে আপুনি মই নাজানোৱে মাছ সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা ফৰ্মেলডিহাইডৰ নাম শুনিছেই চাগে আৰু শুনিব নেকি এই যে ব্ৰইলাৰ মাংস খাওঁ লোকেল বুলিও যে ফাৰ্মত উৎপাদিত সোণালী টাইপ মুৰ্গী খাওঁ ব্ৰইলাৰৰ ওজন বঢ়াবলৈ ব্যৱহাৰ কৰা হয় হৰমন অক্সিটোচিন নে কি নামৰ এবিধ হৰমনৰ উপৰিও এণ্টিবায়'টিকো প্ৰয়োগ হয় ব্ৰইলাৰত এণ্টিবায়'টিক গম পাইছে চিপ্ৰফ্লক্সাচিন নামৰ এণ্টিবায়'টিকৰ সৰ্বাধিক প্ৰয়োগ হয় ব্ৰইলাৰ মাংসত মন কৰিছেনে এইবোৰৰ ফলত কি হৈছে
আজিকালি ঔষধ খালেও যে আপোনাৰ তৎক্ষণাত বেমাৰ ভাল নহয়, আগতে কিবা এটা টেবলেট খাই দিলেই যে বেমাৰটো ভাল হৈ গৈছিল, এতিয়া চিকিৎসকে দিয়া পুৰা কোৰ্সটো শেষ কৰিলেও বেমাৰ ভাল হোৱাৰ নামেই নলয়চোন। কিয় জানে? এই যে মাছ মাংস আদিত থকা এণ্টিবায়'টিক আমাৰ শৰীৰত সোমাই গৈ আছে, শৰীৰৰ ভিতৰত এটা এণ্টিবায়'টিক প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিছে। এনে হোৱাৰ ফলত চিকিৎসকে দিয়া এণ্টিবায়'টিকে আমাৰ শৰীৰত বহু সময়ত কাম নকৰিব পাৰে বা কৰা নাই। এইবোৰ চিকিৎসকে কোৱা কথা। গতিকে আৰম্ভণিতে যে ক'লো মৃত্যু এনেই বদনামী, কষ্ট এতিয়া জীয়াই থাকিবলৈতো খাব লাগিবই। খাব কি? চৰকাৰ বহুত ব্যস্ত জানেনে, বহুত ব্যস্ত। খাদ্য সুৰক্ষা বিভাগ চাগে অসমত আছেনে নাই সন্দেহে হয়। যি দুই এজন বিষয়া আছে ভালেই চাগে, তেওঁলোকে মন্ত্ৰী বিধায়ক আমোলাই খোৱা খাদ্য অন্তত পৰীক্ষা কৰি আছে চাগৈ। ধৰি লৈছোঁ কিবা এটা তেওঁলোকে কৰি আছে, কিন্তু মৰণ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ। 19/10/2022 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশক্ৰমে এখন 6জনীয়া এখন কমিটি গঠন কৰা হয়। প্ৰতিবেদনখনত দেখিবলৈ পোৱা যায় যে আমাৰ বিভিন্ন ধৰণৰ শাক পাচলিয়ে হওক বা চাহপাতেই হওক বা চাউলেই হওক বা পানীত হওক বিভিন্ন ধৰণৰ পেষ্টিচাইডৰ যিবিলাক ৰেচিডিউজ, যিবিলাক অৱশিষ্ট দেখিবলৈ পোৱা যায়, লগতে হেভি মেটেলো দেখিবলৈ পোৱা যায়, যিবিলাক আমাৰ মানৱ দেহৰ বাবে সাংঘাতিকভাৱে ক্ষতিসাধক। এই যে চৰকাৰ আছে তেওঁলোক আপোনাৰ মোৰ স্বাস্থ্যক লৈ সচেতন, চিকিৎসালয় পাতিছে, চিকিৎসকৰ ব্যৱস্থা কৰিছে, কিন্তু বেমাৰৰ উৎস য'ত, যিবোৰ খোৱা খাদ্যৰ বাবে, যিবোৰ ভেজাল খাদ্যই তিলকৈ আপোনাক মোক মৃত্যুমুখলৈ ঠেলি দিছে, এই অসাধু বা ভেজালকৰণ খাদ্য বজাৰত মেলি দিয়া অসাধু ব্যৱসায়ীৰ লগত চৰকাৰৰ কিবা দৰহম মৰহম নেকি? এনে ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰে কিয় ব্যৱস্থা ল'ব নোৱাৰে? মাটিৰ দালাল বাল্য বিবাহ বিৰোধী অভিযানত বহু মানুহক নিশাটোৰ ভিতৰতে জেলত ভৰাই চৰকাৰে চমক দেখুৱাইছে বুলিও বিৰোধীয়ে কৈছে। এতিয়া এনে এটা চমক দেখুৱাওক য'ত খাদ্যৰ নামত বৰ বিষ বিক্ৰী কৰা একোজন খাদ্যৰ ক'লা ব্যৱসায়ীক জেলত ভৰাই দেখুৱাই দিয়ক। মাটিৰ দালাল বাল্য বিৰোধী অভিযান চলি থাকক, কিন্তু কঠোৰ অভিযান প্ৰথমে আৰম্ভ হওক ভেজাল খাদ্য য'ত বিক্ৰী হৈছে তাত। এনেকৈ ভেজাল খাদ্য খাই শক্তিহীন হৈ পৰিব সাধাৰণ মানুহবোৰ, সৰু বেমাৰতেই ধুপুচকৈ মৰি পৰিব বহু মানুহ। অন্যায়ৰ বিৰুদ্ধে যুদ্ধ এখন যদি চৰকাৰে সঁচা অৰ্থত কৰিব খুজিছে, এইখন যুদ্ধত মন দিয়ক, খাদ্য যুদ্ধ আৰম্ভ কৰি দেখুৱাই দিয়ক। মৰি যে মানুহবোৰ জীয়াই আছে মন কৰক চৰকাৰে। আজি সময়ৰ আহ্বান, এই সময়ৰ আহ্বান যদি চৰকাৰে এই সময়তেই নুশুনে কেতিয়া শুনিব? কেতিয়া চৰকাৰ সাৰ পাব? সেই প্ৰশ্নটোকে আজি কৰিব খুজিছোঁ।